হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'টোত মই আনিছোঁ SSLC 2026ৰ ইলেক্টিভৰ এৰাবিক ছাবজেক্টটোৰ চিলেবাছ লৈ। চ' ষ্টুডেণ্টছ, জনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, জলদি যাই পিনে ছাবস্ক্ৰাইব কৰা। কাৰণ আমি এইটো চেনেলত ক্লাছ 10 নাইবা SSLC কেণ্ডিডেটবিলাকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ'বিলাক দি থাকোঁ। তো আমি ইলেক্টিভৰ এৰাবিক ছাবজেক্টটোৰ চিলেবাছখন ডিছকাছ কৰোঁ। চ' ষ্টুডেণ্টছ, এইখন হৈছে SSLC 2026ৰ ইলেক্টিভৰ এৰাবিক ছাবজেক্টটোৰ চিলেবাছ। তোমালোকে ইয়াতে দেখিবলৈ পাবা, ইয়াতে টিক মাৰ্ক দিয়া আছে। যদি টিক মাৰ্ক দিয়া আছে তেন্তে মানে আহিব, আৰু যদি টিক মাৰ্ক দিয়া নাই তেন্তে মানে নাহিব। তোমালোকে নিজে চাই ল'বা, আৰু ইয়াত যিবিলাক দিয়া আছে গোটেইখিনি আহিব।